উখল মাখল নীলাচলৰ বুকু 22 জুনৰ পৰা 26 জুনলৈ অম্বুবাচী মেলা অম্বুবাচীক লৈ ব্যাপক প্ৰস্তুতি কামাখ্যা ধামত উত্তৰ পূবৰ অন্যতম শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা অম্বুবাচীক লৈ এতিয়া সীমাহীন ব্যস্ততা মা কামাখ্যাত ব্যস্ত হৈছে কামাখ্যাৰ দলৈ সমাজ সাজু হৈছে চৰকাৰ পৰ্যটন বিভাগ দুটা বছৰ কোভিড-সৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল উত্তৰ পূবৰ আটাইতকৈ সৰ্ববৃহৎ অম্বুবাচী মেলাৰ কিন্তু স্বাভাৱিক অৱস্থা উভতি অহাৰ পিছত অম্বুবাচী অনুষ্ঠিত কৰিবলৈ সাজু চৰকাৰ কামাখ্যাৰ দলৈ সমাজ ধৰ্মীয় পৰ্যটকসকলৰ কোনো অসুবিধা নোহোৱা ব্যৱস্থাটো আমি কৰিম আমি 40,000 মানুহ মিনিমাম 40,000 মানুহ থাকিব পৰা এটা কেম্প বনাম কেম্পখিনি বনাম আমি য'ত য'ত কেম্প বনাব লাগে আজি সাইড ইনস্পেকশন আমি কৰিম কৰি য'ত য'ত যিমান কেম্প বনাব লাগে আমি আশা ৰাখিছোঁ যে 40,000 মানুহ অতি কমেও কেম্পবিলাকত থাকিব এইবাৰ আমাৰ মূল লক্ষ্যটো থাকিব স্বচ্ছতা গোটেই পাহাৰখন যাতে আমি স্বচ্ছ কৰি ৰাখিব গুৱাহাটীখন স্বচ্ছ কৰি ৰাখিব পাৰোঁ সেইটোৰ ওপৰত আমি গুৰুত্ব শক্তিপীঠ কামাখ্যাত যেন এতিয়া পাৰ ভঙা উৎসাহ দেশী বিদেশী পৰ্যটকক হাত বাউলি মাতিছে নীলাচলৰ প্ৰাকৃতিক সৌন্দৰ্যই নীলাচলৰ বুকুত অনুষ্ঠিত হ'বলগীয়া এই মহা অম্বুবাচী মেলাক লৈ পৰ্যটন বিভাগেও আৰম্ভ কৰিছে বিশেষ তৎপৰতা 22 জুনৰ নিশা 8:18 প্ৰবৃত্তি ঘটিব 25 জুনৰ নিশা হ'ব অম্বুবাচীৰ নিবৃত্তি 26 জুনৰ পুৱা দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হ'ব কামাখ্যাৰ দুৱাৰ মুঠৰ ওপৰত কামাখ্যাত আয়োজিত বিশাল অম্বুবাচী মেলাক লৈ চলিছে এতিয়া ব্যাপক আয়োজন সাজু হৈছে প্ৰশাসন স্বাস্থ্য বিভাগো সমান্তৰালকৈ সাজু হৈ উঠিছে বুধবাৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তদাৰক কৰিলে সকলো আয়োজনৰ পৰিৱেশ সাজু কৰা হৈছে বিশাল আকাৰৰ মণ্ডপ প্ৰায় 40,000 ভক্তক আদৰিবলৈ সাজু পৰ্যটন বিভাগ সাজু কৰি ৰখা হৈছে 40খন পৰিবহণ বিভাগৰ বাহনো অম্বুবাচীৰ সময়ছোৱাত দৰ্শনাৰ্থীৰ অসুবিধা নহবৰ বাবে বিশেষ ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে পিছে অম্বুবাচীৰ সময়ছোৱাত মন্দিৰলৈ চলাচল কৰিব নোৱাৰিব ভিআইপি ভিভিআইপিৰ কোনো বাহন কাৰোৰ বাবে নাথাকিব এন্ট্ৰি পাছ এসেনশিয়াল সাৰ্ভিসক বাদ দি কোনো ধৰণৰ গাড়ীক আমি পাছ এলাও নকৰোঁ যি মানুহ যাব কামাখ্যা পাহাৰলৈ খোজকাঢ়ি উঠিব আমি খুব ইমাৰ্জেঞ্চি সাৰ্ভিসৰ কাৰণে তাত ফেৰী গাড়ী থাকিব কোনোবা মানুহ বয়সস্থ মানুহ দিবাংগ মানুহ তেওঁলোকে ওপৰলৈ উঠিব লাগে ফেৰী সাৰ্ভিস ল'ব ফেৰী সাৰ্ভিসে উঠিব তলৰ পৰা যেটো গাড়ী লৈ যোৱা ভিআইপি কালচাৰ এই কালচাৰটো টোটেলি আমি বন্ধ কৰিব বিচাৰিছোঁ কোনো মানুহে আনকি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কোনো ধৰণৰ পাছ ইস্যু কৰি এক প্ৰকাৰে শক্তিপীঠ কামাখ্যাৰ মহামেলাৰ বাবে সকলো সাজু হৈ উঠিছে